সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে গৰু বিহু, লগতে দুমাহী বুলি কয়। আৰু গৰু বিহু বুলি ৰাতিপুৱা জলদি উঠিলোঁ। উঠি পিনে এতিয়া কিবা কিবি কাম আছে, গৰু ধুৱাব যাব লাগে, গতিকে প্ৰস্তুতি কৰি আছোঁ। চাই থাকিব আপোনালোকে। আৰু লগতে সকলোকে, মোৰ ভিডিঅ' চোৱা সকলোকে বহাগ বিহুৰ তথা নতুন বছৰৰ, অসমীয়া নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে জেতুকা লগাইছেনে নাই? মই কিন্তু বিহু বুলি জেতুকাও লগাইছোঁ। চাওক ইমান ধুনীয়াকৈ ৰংটো উঠিছে। দুয়োখন হাততে লগাইছোঁ। কোনে কোনে জেতুকা লগাইছে জনাবচোন। তহঁতক আজি ধুৱাম। হেপী গৰু বিহু। আৰু এইকেইটা হৈছে আমাৰ সম্পত্তি, গৰু গোসাঁই। এইপিনে আছে আৰু এইপিনে আমাৰ জানমণি, টিকলা জানমণি। গতিকে ইহঁতক আমি নৈ পাৰলৈ লৈ যাম, লৈ গৈ ধুৱাম। আপোনালোকে চাই থাকিব। আৰু গৰু ধুৱাবলৈ লাগে বহুতো সামগ্ৰী। এতিয়া সামগ্ৰীবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে দীঘলতি পাত। দীঘলতি পাতেৰে গৰু কোবা। আপোনালোকৰ ঠাইত বেলেগ নাম হ'ব পাৰে। এইপিনে আমাৰ হালধিৰ অভাৱ হৈছে, গতিকে সৰু সৰু একদম সৰু সৰু হালধি, বেঙেনা, এয়া আমি কাজলগুৰি বুলি কওঁ। এয়া হৈছে মঠা বুলি কয় আমাৰ ইয়াতে। আপোনালোকৰ তাত কি বা কয়? এয়া হৈছে আমাৰ পানীলাও, আম, তাৰপাছত এইপিনে অকণমান মাটিমাহ আছে, কিন্তু এইখিনি নহয়, বেলেগটোও আছে। আৰু এতিয়া দেখুওৱা আটাইবিলাক সামগ্ৰী, আটাইবিলাক বস্তু আমি আম, কাজলগুৰি, মাহ, হালধি সকলোবিলাক আমি একেলগে পাতপটত খুন্দিম। খুন্দি পিনে আমি যাম নদীত গৰু গা ধুৱাবলৈ। আপোনালোকে চাই থাকিব দেই। আৰু এয়া দেউতাই গৰুক তেল দিছে। এইটো এটা আমাৰ পৰম্পৰাই হয়, প্ৰত্যেক বিহুতে দিয়ে, কিন্তু গা ধুৱাব নিয়াৰ আগতে সিহঁতক তেল পানী দিয়া হয়, হয়নে দা? আৰু আমাৰ জানমণিক দি সেইটো ফাৰ্ষ্ট বিহু আমাৰ বাচ্চাৰ। এতিয়া ইহঁতক দিব ফুট, একদম মাহ, হালধি, আম সকলো মিলাই ফুট দিছে। ঐ নাখাবি, ইহঁতে দেখোন ফুটটো খাইহে। চলি বঢ়িয়া। এতিয়া ইহঁতক লৈ যাম গা ধুৱাবলৈ নৈলে। আগে আগে দেউতা, ভাইটি, তাৰপাছত ভণ্টি আৰু ইপিনে মই। এয়া আমি এতিয়া গৈ আছোঁ নৈপাৰলৈ। এইটো আমাৰ নৈপাৰৰ ৰাস্তা। এয়া দেউতা আৰু ভাইটি আগত গৈ আছে, মই পাছে পাছে আহি আছোঁ। আৰু আমি এতিয়া আহি পালোঁ নৈপাৰ। আপোনালোকক নৈপাৰৰ পৰিৱেশটো দেখুৱাই আছোঁ, ৰ'ব দেই। এয়া আমাৰ নৈপাৰৰ পৰিৱেশ। এইটো শুই উঠি আহিছে। এয়া আমাৰ নৈপাৰৰ ধুনীয়া পৰিৱেশ। এইপিনে নীলিম। দেউতাই গৰু ধুৱাইছে। প্ৰথমতে একদম বাচ্ছাটোৰ পৰা আৰম্ভণি। লয়ান থিয় হৈ থাকিলে ওপৰত কি হ'ব? ঐ ছোৱালী কিমান পালি চাওঁ। আমাৰ মানে সৰুতে এনেকুৱাকৈ দীঘলতিত লাও, বেঙেনা এইবিলাক বুটলাটো খুব এটা ভাল লগা মানে মুহূৰ্ত আছিলে। আৰু এতিয়া ইহঁতে কৰি আছে, ময়ো কৰিম বাৰু অলপ সময় পিছত। এতিয়া আমাৰ জানমণিক অলপ লাও বেঙেনা খুৱাই দিওঁ। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বঢ়িয়া। তই বুঢ়া হলো। এতিয়া আমাৰ জানমণি ইয়াক লাও বেঙেনা অলপ বেছিকৈ খুৱাই দি। এয়া লাও বেঙেনা খুৱাই আছে। হেপী বিহু। সৰি বহাগ বিহুৰ শুভেচ্ছা।
শুভেচ্ছা আমি অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা তাই আমি নাবিদো ইফালে হেপী বিহু এনে কি ৰঙালী বিহুৰ শুভেচ্ছা বঢ়িয়া বাই আৰু এয়া হৈছে আমাৰ নৈ পাৰৰ পৰিৱেশ একদম মজা পাৰত দৰ্শকসকলক দেখাই দিয়া পাৰত এয়া ইপিনে আমাৰ পাৰত দৰ্শকসকলে মানে পানী নামিব ভয় কৰিছে এয়া পাৰত দৰ্শকসকল এইপিনে আমাৰ দেইটি লাও বেঙেনা খুৱাই আছে চাৰি দিছা চিকৰটবিলাক কমক বুলি নেকি গাখীৰ অলপ বেছিকৈ দি দীঘল হৈ যা বুলি কয় আৰু বাঢ়ি যা মানে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এয়াই হৈছে ৰঙালী বিহুৰ গৰু বিহু প্ৰথম দিন আজি প্ৰথম বিহু গৰু বিহু কালি হ'ব মানুহ বিহু কালি মানুহ ক'ব বোলে এইটো দিয়ে ক'ব লগা আমি গৰুক গা ধুৱালোঁ নদীৰ পাৰত সকলোৱে মিলি ধেমালি কৰিলোঁ আটাইয়ে এতিয়া ঘৰলৈ যাব ওলাইছোঁ গৈ বাকীবিলাক কাম কৰিম আৰু নদীৰ পৰা আহিলোঁ গৰু গা ধুৱালোঁ গৰু গা ধুৱাই উঠি নিজেও গা ধুলোঁ চুলি ধুলোঁ তাৰ পাছত এতিয়া দেউতাহঁতক সেৱা কৰিলোঁ কাৰণ প্ৰত্যেকটো বিহুতে আমি মানে দুমাহীৰ দিনাখন আমি ভগৱানক সেৱা কৰাৰ লগতে দেউতা জ্যেষ্ঠজনক বৰ্তা খুৰা সকলোকে আমি সেৱা কৰোঁ আশীৰ্বাদ লওঁ আৰু সেইকাৰণে দেউতাহঁতকো সেৱা কৰিলোঁ তাৰ লগতে নতুন বছৰ অসমীয়া নতুন বছৰ যিহেতু গতিকে নতুন বছৰ বুলি ক'লে মানে ঘৰৰ সকলোকে দিবলৈ মন যায় সৰু সৰু কিবা এটা হ'লেও আৰু এইবাৰতো মই পঢ়ি আছিলোঁ মোৰ নিৰ্দিষ্টকৈ একো নাছিলে কিন্তু এইবাৰ সৰুকৈ হ'লে কিবা এটা কৰিছোঁ আৰু তাৰে সাঁচতীয়া পইচাৰে দেউতাহঁতৰ কাৰণে সৰু সৰু কিবা এটা আনিছোঁ দেখুৱাইছোঁ আপোনালোকক এয়া মাৰ কাৰণে চাদৰ মেখেলা এয়া আমাৰ ব্লাউজ মানে মাহঁতৰ কাৰণে বা মোৰ বৰমা এজনী মই মাই বুলি মাতোঁ তেওঁৰ কাৰণে এইটো ভাইটিৰ কাৰণে চাৰ্ট কেনেকুৱা লাগিছে জনাব তাৰপাছত এইটো দেউতাৰ কাৰণে আৰু এখন বিহুৱান কিন্তু আজিতো গৰু বিহু সেইকাৰণে আমি আজি বিহুৱান নলওঁ অহাকালি মানুহ বিহু অহাকালি আমি বিহুৱান ল'ম আৰু ভণ্টিৰ কাৰণেও আছে এয়া দেউতাই বনাই আছে নপঘা আমি গৰুক গা ধুৱাইছোঁ যে গৰুক আমি সন্ধিয়া এই নপঘা পিন্ধা মানে গৰুৰ বিহুৱান আৰু হয়নে দাদা অঁ এয়া এতিয়া দেউতাই বনাই আছে তাৰপাছত মানে সন্ধিয়ালৈ চাকি বন্তি জ্বলাব চাকি বন্তি জ্বলাই গৰুক নতুনকৈ পিন্ধাব কিন্তু এইটো পঘাটো বনোৱাৰ লগতে ইয়াতে আৰু দুটা বস্তু দিব হয়নে সেই দুটা বস্তু কি তৰাপাত দিব লগতে আমাৰ তৰাপো আৰু আমাৰ লগতে যিটো নেকি গামোচাৰ সূতাটো সেই সূতাটো দিব মানে বিহুৱান গৰু আজি মানে গৰু বিহু যে সেইকাৰণে গৰুকে বিশেষ উদ্দেশ্য কৰি গোটেইখিনি কৰা হয় আৰু এতিয়া দেউতা বিহুৰ শুভেচ্ছা দি দিয়া চবকে বিহুৰ শুভেচ্ছা আমি জনাইছোঁ লগতে নতুন বছৰৰ শুভেচ্ছাও থাকিলে আজি সংক্ৰান্তি মানে আপোনালোকে আমাৰ ইপিনে দুমাহী বুলিও কয় মানে যেতিয়া দুটা মাহৰ মাজৰ দিনটো এতিয়া চ'ত মাহ আৰু বহাগ মাহৰ মাজৰ আজি এইকাৰণে দুমাহী বুলি কয় বা সংক্ৰান্তি বুলি কয় গৰু বিহুৰ কাৰণে আমি তৈয়াৰী কৰিম এইটো মানে আমাৰ হাতেৰে বনাব পাৰি আৰু হেণ্ডমেড দেউতা হাতেৰে বনায় কিছুমানে বজাৰৰ পৰাও কিনি আনে কিন্তু আমাৰ ঘৰতে বনায় এইটো আমাৰ যিটো নেকি মৰাপাতৰ
এইটো মৰাপাটৰ পঘাটো হয় এইটো আমি পতা বুলি কওঁ পতা আমাৰ ইয়াত আমি পতা বুলি কওঁ ইয়াত আমি আহিছোঁ হিৰিম্বা বাথৌ মন্দিৰ দিনটো থাকিলোঁ ঘৰতে ইটো সিটো কৰি তাৰপাছত এতিয়া আমি বাথৌ মন্দিৰলৈ আহিছোঁ আমাৰ গোটেই পৰিয়ালবৰ্গ আৰু আজি গোটেই পৰিয়ালবৰ্গ আহিছোঁ আমি ইপিনে শৰ্মিনা বাইদেউ হাই হাই মাইনাবা ফাৰ্ষ্ট টাইম আহিছোঁ হাই ইপিনে অংকনা আছে শিল্পী আছে হীৰক আছে এইটো আমাৰ মই তাৰপাছত ইপিনে কৌশিক নীলোৎপল দা পাৰ্থ ইপিনে অদিতি আমি আটাইবিলাক আহিছোঁ মইতো আহি পাইছোঁ বাৰু 3-4বাৰ মানে হ'ল তথাপি আৰু বিহু বুলি গোটেইকেইটা আমি লগ হৈছোঁ এনেকৈতো লগ হোৱা নহয় আমাৰ কাজিনবিলাক গতিকে এতিয়া আমি মন্দিৰৰ পিনে গৈ আছোঁ মন্দিৰৰ ভিতৰত সোমাবলৈ হা আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আপোনালোকক দেখাইছোঁ মোৰ ভিডিঅ'ত আছে বাৰু তথাপি আহিছোঁ যেতিয়া এবাৰ দেখুৱাই লৈ যাব বুলি ভাবিছোঁ আৰু বছৰৰ শেষৰ দিনটো বুলি সেৱা এটা ল'লোঁ লৈ পিনে ইপিনে আহিছোঁ এতিয়া চলি আছে ফটো ছেশ্যন ইপিনে ফটোগ্ৰাফাৰ ইপিনে মডেল ইপিনে এটা মডেল গৈ আছে নেক্সট এয়া ফটোগ্ৰাফাৰ আজিৰ কাৰণে হায়াৰ কৰি আনিছে এইটো লেডিজ পাৰ্টি বইজ পাৰ্টি আমাক এৰি থৈ গ'ল পৰা ওলালোঁ ওলাই যিহেতু বাথৌ মন্দিৰৰ পৰিৱেশটো খুবেই ধুনীয়া ভাবিছোঁ এবাৰ এনেই চৌপাশটো চাওঁ যাব ওলালোঁ সেৱা চেৱা ল'লোঁ ভাল লাগিলে আহে